নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি যাবলৈ ওলাইছোঁ লামডিঙলৈ বুলি। লামডিং ৰেলৱে ইনষ্টিটিউশ্যনে এখনি ৰাস উদযাপন কৰিছে আৰু সেই ৰাসৰ মঞ্চসজ্জাৰ বাবে আমাৰ এই বনমালী মঞ্চসজ্জা দলটিক আমন্ত্ৰণ জনাইছে। গতিকে আমি সকলোৱে আজি পুৱাতে লামডিঙলৈ বুলি ৰাওনা হ'লোঁ। ৰাসখন অনুষ্ঠিত কৰা হৈছিল 1 ফেব্ৰুৱাৰী 2024 ৰবিবাৰে। গতিকে আপোনালোকো আমাৰ লগত একেলগে বলক, আমি কেনেধৰণে মঞ্চসজ্জা কৰিলোঁ আৰু ৰাসখন কেনেকুৱা হ'ল সেইখিনি চাই যাব। এইটোৱে হৈছে লামডিং ষ্টেচন। কি সুন্দৰ পৰিৱেশ। এইখনেই হৈছে আমাৰ ৰাসৰ আজি মঞ্চ, অৰ্থাৎ ইয়াৰ অডিটৰিয়ামতে আজি ৰাসভাগ উপস্থাপন কৰা হ'ব। মঞ্চসজ্জা কৰি থাকোঁতে ভিডিঅ' কৰিবলৈ পাহৰিলোৱে, সেইকাৰণে একেবাৰে শেষত ৰাসখন আৰম্ভ হোৱাৰ আগে আগে অকণমান ভিডিঅ' এটা কৰি থলোঁ। আজিলৈ ইমানেই। ৰাসখনৰ লগতে আমাৰ মঞ্চসজ্জা চাই আপোনালোকে কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাই দিব। আৰু আমাৰ এই বনমালী মঞ্চসজ্জা দলটোক যদি লাগে তেনেহ'লে ডেছক্ৰিপশ্যনত নাম্বাৰ আছে, যোগাযোগ কৰিব পাৰিব। লগতে ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।